নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত আমি সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ দ্বিতীয় পাঠ উৰুকা এডভেঞ্চাৰ পাঠটিৰ যিসমূহ প্ৰশ্ন আছে বা পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। এক নম্বৰ প্ৰশ্নটি আছে লেটছ সি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য ষ্টৰী। আহাচোন আমি তোমালোকে কাহিনীটো কিমানখিনি জানিলা বা বুজিলা চাওঁ আহা। তো আনসাৰ দ্য কুৱেশ্যনছ প্ৰশ্নকেইটা উত্তৰ দিয়া। এ নম্বৰত আছে হু ৱাজ দ্য লিডাৰ অফ দ্য বয়জ ইন দেয়াৰ এডভেঞ্চাৰ অন উৰুকা নাইট। উৰুকা নিশাৰ অভিযানত সেই ল'ৰাকেইটাৰ নেতা কোনে লিড লৈছিল অৰ্থাৎ কোনে নেতৃত্ব দিছিল বা নেতা কোন আছিল। তো ইয়াৰ উত্তৰটো হৈছে মহেন ৱাজ দ্য লিডাৰ অফ দ্য বয়জ ইন দেয়াৰ এডভেঞ্চাৰ অন উৰুকা নাইট। তো ইয়াৰ উত্তৰটো হৈছে কি যে উৰুকা নিশাৰ অভিযানত ল'ৰাকেইটাৰ মুৰব্বী আছিল মহেন। বি নম্বৰ প্ৰশ্নটো আছে হোৱাট ৱেৰ দ্য নেমছ অফ মহেনছ ফ্ৰেণ্ডছ। মহেনৰ বন্ধুকেইজনৰ নাম কি আছিল। ইয়াৰ উত্তৰটো হ'ব দ্য নেমছ অফ মহেনছ ফ্ৰেণ্ডছ ৱেৰ সঞ্জু নান্টু ৰিংকু এণ্ড ৰুমন। মহেনৰ বন্ধুসকলৰ নাম আছিল সঞ্জু নান্টু ৰিংকু আৰু ৰুমন। চি নম্বৰ প্ৰশ্নটো আছে হোৱাট ডিড দে প্ৰপ'জ টু মহেন অন উৰুকা নাইট। উৰুকা নিশাত মহেনক তেওঁলোকে কি প্ৰস্তাৱ দিছিল। তো ইয়াৰ উত্তৰটো হৈছে দে প্ৰপ'জড মহেন টু লিড দেম অন উৰুকা এডভেঞ্চাৰ। মহেনক তেওঁলোকে প্ৰস্তাৱ দিছিল উৰুকা অভিযানত তেওঁলোকক নেতৃত্ব দিবলৈ। ডি নম্বৰ প্ৰশ্নটো আছে হোৱাট ৱাজ দ্য এজ অল্ড কাষ্টম ডেট মহেন ৱাজ ৰেফাৰিং টু। মহেনে উল্লেখ কৰা যিটো পুৰণিকলীয়া পৰম্পৰা কথা কোৱা হৈছে বা ৰীতিৰ কথা কোৱা হৈছে সেইটো কি। তো ইয়াৰ উত্তৰটো হৈছে দ্য এজ অল্ড কাষ্টম ডেট মহেন ৱাজ ৰেফাৰিং টু ৱাজ ফিষ্টিং ইন ভেলাঘৰ অন উৰুকা নাইট। তো সেই পুৰণিকলীয়া বা আমাৰ আমাৰ পৌৰাণিক যি পৰম্পৰা যিটো মহেনে উল্লেখ কৰিছে সেইটো হৈছে উৰুকা নিশা ভেলাঘৰত ভোজ খোৱা। ই নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ মহেনছ ৰিয়েকশ্যন টু দেয়াৰ প্ৰপ'জেল। মহেনৰ বন্ধুসকলৰ প্ৰস্তাৱত মহেনৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল। তো ইয়াৰ উত্তৰটো হৈছে টু দেয়াৰ প্ৰপ'জেল মহেন জাম্পড আপ এক্সাইটেডলি এণ্ড লুকড এট হিজ ফ্ৰেণ্ডছ উইথ এন এয়াৰ অফ অথৰিটি। মহেনৰ বন্ধুসকলৰ প্ৰস্তাৱত মহেন উত্তেজিত হৈ জঁপিয়াই উঠিছিল আৰু তেওঁলোকৰ ফালে এক দায়িত্ববোধৰ চাৱনিৰে চাইছিল। এফ নম্বৰ প্ৰশ্নটো আছে হোৱাট ডিড দ্য বয়জ ডু আফটাৰ দ্য ফিষ্ট। ভোজ খোৱাৰ পাছত ল'ৰাকেইটাই কি কৰিছিল। তো ইয়াৰ উত্তৰটো হৈছে আফটাৰ দ্য ফিষ্ট দ্য বয়জ ষ্টেড বিহাইণ্ড হাডলিং এৰাউণ্ড দ্য বিগ ফায়াৰ এট মিড নাইট দে এণ্টাৰ্ড শান্তিৰামছ ভিলেজ ভেজিটেবল গাৰ্ডেন টু ষ্টিল ভেজিটেবলছ। ভোজ খোৱাৰ পাছত ল'ৰাকেইটাই সেই ডাঙৰ জুইকুৰাৰ ওচৰতে থোপ পাতি বহি আছিল আৰু মাজনিশাৰ হোৱাৰ লগে লগে সিহঁতে শান্তিৰামৰ পাচলি বাৰীত সোমাই পাচলি চুৰ কৰিবলৈ সোমাইছিল। যি নম্বৰ প্ৰশ্নটো আছে হু ৱাজ শান্তিৰাম। শান্তিৰাম কোন আছিল। তো ইয়াৰ উত্তৰটো হৈছে শান্তিৰাম ৱাজ এ ৰিটায়াৰ্ড আৰ্মি মেন হুজ হবি ৱাজ গাৰ্ডেনিং। শান্তিৰাম হৈছে এজন অৱসৰপ্ৰাপ্ত এজন আৰ্মি বিষয়া বা সৈন্যৰ মানুহ বা সৈনিক যাৰ অভিৰুচি হৈছে বাগিচা পতা। 8 নম্বৰ প্ৰশ্নটো আছে হোৱাই ৱাজ শান্তিৰাম চিটিং ৰেপড ইন এ ব্লেক ব্লেংকেট। হোৱেৰ ৱাজ শান্তিৰাম চিটিং। শান্তিৰামে কিয় এখন কলা ব্লেংকেট মেৰিয়াই বহি আছিল আৰু শান্তিৰাম ক'ত বহি আছিল। ইয়াৰ উত্তৰটো হৈছে শান্তিৰাম ৱাজ এৱেৰ অফ দ্য হেপেনিংছ অন উৰুকা এডভেঞ্চাৰ। শান্তিৰামে উৰুকাৰ অভিযানত কি ঘটে সেই বিষয়ে জ্ঞাত। হি গেছ ডেট ছামৱান মাইট এণ্টাৰ হিজ গাৰ্ডেন ডেট নাইট টু ষ্টিল ভেজিটেবলছ। তেওঁ অনুমান কৰিছিল যে হয়তো কোনোবা তেওঁৰ বাগিচাত প্ৰৱেশ কৰি শাক পাচলি চুৰ কৰিব। চ' হি ৱাজ চিটিং ৰেপড ইন এ ব্লেক ব্লেংকেট। আৰু সেইকাৰণে তেওঁ এখন কলা ব্লেংকেট মেৰিয়াই তেওঁ বহি আছিল। হি ৱাজ চিটিং ইন দ্য মিডল অফ হিজ ভেজিটেবল গাৰ্ডেন। তেওঁ পাচলি বাৰীখনৰ মাজতে বহি আছিল। আই নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য ব্লেক হিপ অফ গাৰ্বেজ ডেট মহেন নটিছড। মহেনে লক্ষ্য কৰা সেই কলা
দমটো কি আছিল জাবৰৰ দমটো কি আছিল ইয়াৰ উত্তৰটো হৈছে দ্য ব্লেক হিপ অফ গাৰ্বেজ ডেট মহেন নটিছড ইন দ্য ভেজিটেবল গাৰ্ডেন ৱাজ শান্তিৰাম চিটিং ৰেপড ইন এ ব্লেক ব্লেংকেট সেই কলা জাবৰৰ দমটো যি শান্তিৰামৰ বাৰীত পাচলিৰ বাৰীত মহেনে লক্ষ্য কৰিছিল বা দেখা পাইছিল সেয়া আছিল শান্তিৰাম যি এখন কলা ব্লেংকেট লৈ ব্লেংকেট গাত মেৰিয়াই বহি আছিল যে নম্বৰ প্ৰশ্নটো হৈছে হোৱাট মেড দ্য নাইট এপিয়াৰ মোৰ হণ্টিং ৰাতিটো কিহে বেছি জয়াল কৰি তুলিছিল বা ভয় লগা কৰি তুলিছিল ইয়াৰ উত্তৰটো হৈছে দ্য নাইটজাৰ্ছ স্ক্ৰিচিং ইৰিলি এট ৰেগুলাৰ ইণ্টাৰভেলছ মেড দ্য নাইট মোৰ হণ্টিং নাইটজাৰ্ছ মানে চুঙা বাদুলি আৰু এই চুঙা বাদুলিয়ে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে যি চিঞৰি আছিল বা কুৰুলিয়াই আছিল সেই চুঙা বাদুলিৰ কুৰুলিয়ে বেছি ভয়ানক বা জয়াল কৰি তুলিছিল কেই নম্বৰ প্ৰশ্নটো আছে হোৱাই ডিড দ্য বয়জ ৰান এৱে ফ্ৰম দ্য গাৰ্ডেন ল'ৰাকেইটাই বাগিচাৰ পৰা কিয় দৌৰিছিল তো ইয়াৰ উত্তৰটো হৈছে when the boys entered Shantiram's garden and stretched out their hands to pick the vegetables the black heap jerked up and it came at a great speed towards them at this the boys were very much frightened and ran away from the garden যেতিয়া ল'ৰাকেইটাই শান্তিৰামৰ বাগিচাত প্ৰৱেশ কৰি তেওঁলোকে শাক পাচলি বুটলিবলৈ বা শাক ছিঙিবলৈ হাত মেলিছিল তেনেকুৱাতে সেই কলা জাবৰৰ দমটো জঁপিয়াই উঠিছিল আৰু সিহঁতৰ ফালে দ্ৰুত গতিত আগবাঢ়ি আহিছিল এনে কৰাত ল'ৰাকেইটাই বৰ ভয় খাইছিল আৰু বাগিচাৰ পৰা পলাই গৈছিল বা দৌৰিছিল এল নম্বৰ প্ৰশ্নটো আছে হোৱাট হেপেণ্ড when the boys were about to pick the vegetables ল'ৰাকেইটাই শাক পাচলি ছিঙিবলৈ লওঁতেই কি ঘটিছিল when the boys were about to pick the vegetables the black heap jerked up and it came at a great speed towards them they thought it to be a ghost and they were greatly frightened and ran away যেতিয়া ল'ৰাকেইটাই শাক পাচলি বা পাচলি ছিঙিবলৈ হাত মেলোতেই সেই কলা জাবৰৰ দমটো জিকাৰ খাই বা জাপ মাৰি উঠিছিল আৰু সিহঁতৰ ফালে খেৰা মাৰি আহিছিল বা দৌৰি গৈছিল সিহঁতে ভাবিছিল যে হেয়া কোনো ভূত আৰু সিহঁতে খুব ভয় খাই তাৰ পৰা দৌৰিছিল এম নম্বৰ প্ৰশ্নটো আছে who did the boys think says them ল'ৰাকেইটাই ল'ৰাকেইটাক কোনে খেদিলে বুলি ভাবিছে বা ল'ৰাকেইটাই সিহঁতক কোনে খেদিলে বুলি ভাবিছে তো ইয়াৰ উত্তৰটো হৈছে দ্য বয়জ থট ডেট এ ঘোষ্ট হেড চেজ দেম ল'ৰাকেইটাই ভাবিছিল যে সিহঁতক এটা ভূতে খেদিছে 2 নম্বৰ প্ৰশ্নটো আছে here are some of the events that happened on the Uruka night but they are not arranged in the proper order arrange the sentences in the proper sequence and then read the lesson to seek your answer ইয়াত কেইটামান ঘটনা উৰুকা নিশাত হোৱা কেইটামান ঘটনা উল্লেখ আছে কিন্তু সেইখিনি ক্ৰম অনুসাৰে নাই গতিকে তোমালোকে ইয়াক শুদ্ধ ক্ৰম অনুসাৰে সজাই লিখা আৰু তোমালোকৰ উত্তৰবিলাক পাঠৰ লগত মিলাই চোৱা এটা ইয়াত আছে এ নম্বৰত মই তোমালোকক ক্ৰমটো কৈ দিছোঁ গোটেই বাক্যখিনি পঢ়ি নিদো তোমালোক কিতাপত যেহেতু আছেই ক্ৰমকেইটা তোমালোকে চাই লওঁ মই স্ক্ৰল কৰি দিছোঁ আৰু ইয়াৰ শুদ্ধ ক্ৰমটো মই কৈ দিছোঁ তোমালোকক ইয়াৰ শুদ্ধ ক্ৰমটো হৈছে প্ৰথমতে এত হ'ব সঞ্জু নান্তু ৰিংকু ৰমেন এণ্ড মোহেন planned an adventure on Uruka night উৰুকা নিশাত সঞ্জু নান্তু ৰিংকু ৰমেন আৰু মোহেনে এটা অভিযানৰ পৰিকল্পনা কৰিছিল বি নম্বৰ হ'ব জাষ্ট past midnight the five boys headed towards Shantiram's vegetable garden আৰু মাজনিশা হৈ যোৱাৰ লগে লগে পাঁচোটা লৰাই শান্তিৰামৰ পাচলি বাৰীলৈ আগবাঢ়িছিল চি নম্বৰত হ'ব মোহেন saw something like a black heap of garbage in the middle of the garden আৰু মোহেনে বাগিচাখনৰ মাজতে এটা কলা জাবৰৰ দম দেখা পাইছিল ডি নম্বৰ হ'ব শান্তিৰাম ran towards the boys when the boys were about to pick the vegetables যেতিয়া ল'ৰাকেইটাই পাচলি বুটলিবলৈ লৈছিল বা হাত মেলিছিল তেনেকুৱাতে শান্তিৰাম ল'ৰাকেইটাৰ ফালে দৌৰি গৈছিল আৰু শেষৰটো হ'ব the boys ran frantically out of the garden scared that the ghost was after them আৰু ল'ৰাকেইটাই খৰধৰকৈ বাগিচাৰ পৰা পলাইছিল বা দৌৰিছিল ভাবিছিল যে সিহঁতৰ পাছত কিবা ভূতে খেদিছে আৰু সেইকাৰণে ভয় খাই পলাইছিল এবাৰ আছো 3 নম্বৰ প্ৰশ্নটো look at the words in the two boxes below one contains the names and the other contains their descriptions match the word to their descriptions and write them in your notebooks তলত দুটা বাকচ দিয়া আছে এটাত নাম দিয়া আছে আৰু আনটোত তাৰ বৰ্ণনা দিয়া আছে তোমালোকে ইয়াত খেলিমেলিকৈ থকা নাম আৰু বৰ্ণনাখিনি মিলাব লাগে আৰু তোমালোকৰ নোটবুকত অৰ্থাৎ বহিত লিখিব লাগে তো ইয়াত মই তোমালোকক এইখিনি কৈ দিছোঁ জাষ্ট স্ক্ৰল কৰি দিছোঁ কি আছে মই জাষ্ট শুদ্ধখিনি তোমালোকক কৈ যাম
তো ইয়াত প্ৰথমতে আছে উৰুকা উৰুকা হৈছে দ্য এনুৱেল ফিষ্ট এহেড অফ মাঘ বিহু অৰ্থাৎ উৰুকা মানে মাঘ বিহুৰ আগদিনাখন মাঘ বিহুৰ ভোজৰ আগদিনাখন নহয় মাঘ বিহুৰ আগদিনাখনৰ ভোজ আৰু বীৰ হবস শান্তিৰাম তেওঁ এজন কি আছিল এ ৰিটায়াৰ্ড আৰ্মি মেন হু ৱাজ ইণ্টাৰেষ্টেড ইন ফাৰ্মিং এজন অৱসৰপ্ৰাপ্ত সৈনিক যি খেতি কৰাত ধাউতি আছিল বা খেতি কৰি ভাল পাইছিল চি নম্বৰ হ'ব সঞ্জু নান্টু ৰিংকু এণ্ড ৰুমন দ্য ফ'ৰ ফ্ৰেণ্ডছ অফ মহেন্দ্ৰ সঞ্জু নান্টু ৰিংকু আৰু ৰুমন মহেন্দ্ৰ বা মহেনৰ 4 বন্ধু আছিল ডি নম্বৰত আছে মহেন্দ্ৰ আছিল দ্য লিডাৰ অফ দ্য এডভেঞ্চাৰ অন উৰুকা নাইট উৰুকা নিশাৰ অভিযানৰ লিড লোৱাজন অৰ্থাৎ যিজনে আগুৱাই নিছিল বা নেতৃত্ব দিছিল নাইটজাৰ এ স্মল স্পেচিছ অফ আউল এক সৰু প্ৰজাতিৰ বাদুলি নঙলা এ বেম্বো গেট বাঁহৰ জপনা বা তোমালোকে নিশ্চয় নঙলা দেখিছা বহুতে যিসকলে গাঁৱত থকা আৰু 4 নম্বৰ প্ৰশ্নত আছে হিয়াৰ আৰ সাম ৱৰ্ডছ ফ্ৰম দ্য লেসন মেটছ দ্য ৱৰ্ডছ উইথ দেয়াৰ মিনিং টু চেক ইয়ৰ আণ্ডাৰষ্টেণ্ডিং ইয়াত কিছুমান ৱৰ্ড আছে সেই ৱৰ্ডবিলাকৰ অৰ্থবিলাক মিলাব লাগে ইয়াতো মই তোমালোকক স্ক্ৰল কৰি দিছোঁ তোমালোকে চাই লোৱা কিতাপত আছে মই উত্তৰখিনি কৈ যাম প্ৰপ'জ হৈছে টু ছাজেষ্ট এ প্লেন এন আইডিয়া এটচেট্ৰা প্ৰপ'জৰ অৰ্থ হৈছে কোনো এটা পৰিকল্পনা কাৰোবাক উত্থাপন কৰা বা এটা বুদ্ধি উত্থাপন কৰা ৰেষ্টলেছ মানে হৈছে আনএবল টু ষ্টে ষ্টিল মানে থিৰে থাকিব নোৱাৰা কাষ্টম হৈছে এন একচেপ্টেড ৱে অফ বিহেভিং অৰ অফ ডুইং থিংছ ইন এ ছ'চাইটি সমাজত গ্ৰহণ কৰা এক প্ৰকাৰৰ আচৰণ বা কোনো কাম কৰাৰ পদ্ধতি ফিষ্ট হৈছে এ লাৰ্জ অৰ স্পেচিয়েল মিল স্পেচিয়েলি ফৰ এ লট অফ পিপল এক ডাঙৰ বিশেষ ভোজ বিশেষকৈ বহুত মানুহৰ কাৰণে আৰু ফ্ৰেণ্টিকেলি হৈছে ডান কুইকলি এণ্ড উইথ এ লট অফ এক্টিভিটি বাট ইন এ ৱে ডেট ইজ নট ভেৰি ৱেল অৰ্গেনাইজ ফ্ৰেণ্টিকেলি মানে হৈছে কোনো এটা কাম খৰধৰকৈ আৰু যথেষ্ট খৰকৈ কৰা কিন্তু কোনো ধৰণৰ সুসংগঠিতভাৱে কৰা নহয় তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটোৱে আছিল তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন আছিল যিখিনি মই তোমালোকৰ লগত উত্তৰখিনি আলোচনা কৰিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে তোমালোকে মোক জনাবা যদি ভাল লাগিছে এটা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ